বহুত ওপৰত যাব তাৰমানে এইটো মানে সিহঁতে তাৰমানে কোনো ধৰণৰ ভয়ৰ মানে শংকাই নাই তাৰমানে জাষ্ট আহিব প্লেৰ দ্বাৰা খেলা ধূলাৰ মাজেৰে স্কিল বেছ এডুকেশ্যন কৰিয়ে মানে আগবাঢ়ি যাব তাৰমানে একো টেনশ্যনে নাই তাৰমানে আমাৰ আগতে ভয় হৈছে মা আজি গণিতৰ ছাৰ আজি দিবলৈ আজি একদম দিব মছলা একদম টেবুলৰ তলত ভৰাই পেলাই তাতেও আমি সেইটো এটা শিক্ষা পাইছোঁ ভয়ৰ মাজেদি আমি পঢ়িছিলোঁ আৰু এইটোৱে নাই ভয়ৰ কোনো শংকা নাই জাষ্ট আহিব ভালকৈ শিকিব চলিৰ একদম পৰা খেলা ধূলাৰ মাজেৰে চব আগবাঢ়ি যাব জনতা স্কুলৰ পৰা আহিছোঁ আজি আকালৰ জৰিয়তে আমি কিছুমান TLMৰ ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি গোট কৰিছোঁ এইটো সংখ্যাৰ লগত আখৰৰ চিনাকি সংখ্যাৰ লগত যদি আখৰৰ চিনাকি আমাৰ আখৰটো লাগিব এইটো ঠিক প্ৰথম শ্ৰেণী আমি ইংৰাজীও 1 দিছোঁ 1 ইংৰাজীয়ে সেইটো লিটাৰেচিত কৰে বাইদেউ এনেকৈ গোটেইকেইটা আহি যাব তাৰপিছত ইংৰাজী আছে তাৰপিছত অসমীয়া আছে ছাত্ৰ ছাত্ৰী এনেকৈ দেখুৱাই দিলে তেওঁলোকৰ অলপ মনত খেলিব তো এইটো প্ৰথম শ্ৰেণী আৰু এইটো প্ৰথম শ্ৰেণীয়ে ঠিক আৰম্ভণি এই স্বৰ চিহ্ন ব্যৱহাৰ নোহোৱাতে এইটো বুজিছেনে এইটো আমি 3টা বৰ্ণৰে শব্দ গঠন কৰিলোঁ এইটোতো হৈয়ে আছে এইটো মৰম হ'ল এইটো ৰৰ দ্বাৰাই এইটো হ'ল তৰল এইটো চৰম এইটো ধৰক এইটো খৰচ আৰু এইটো ঠিকটা ধৰক আমি প্ৰথম শ্ৰেণীত হোৱাৰ লগে লগে ঠিক এই যুক্তাক্ষৰ পোৱা নাছিল এতিয়া যুক্তাক্ষৰ স্বৰ চিহ্ন এই স্বৰ চিহ্ন পোৱাৰ লগে লগে ঠিক আমি অটোতো আমাৰ স্বৰ চিহ্নৰ সেই নাই স্বৰ চিহ্নডাল নাই কাৰণে আমি এটা শব্দ গঠন কৰোঁ অইটি গতিকে অমিতা গতিকে ইয়াতে স্বৰ চিহ্ন পোৱাৰ লগে আতে কি হ'ল আকাৰ আকাৰ হোৱাৰ লগে লগে আকাৰ থকা এটা শব্দ গঠন কৰিব লাগিব ধান কিন্তু আম নহয় সেইটো আকাৰ নহয় সেইটো হৈছে স্বৰ চিহ্ন এই কি কয় স্বৰ বৰ্ণ এইটো হৈছে স্বৰ চিহ্ন এই আকাৰডাল হৈ গ'ল তাৰপিছত হস্যইকাৰ এই দীৰ্ঘইকাৰ ইয়াতে হ'ল কণিক আৰু হস্যকাৰ ইয়াতে হ'ল চুক চুক ইয়াতে হৈছে দীৰ্ঘটো দীৰ্ঘকাৰ ইয়াতে হৈছে থুক ইয়াতে হৈছে তাৰমানে ঠিক জোতাই দিয়ে বান্ধি দিছোঁ বৰ্ণ কিন্তু এই অটো যিহেতু স্বৰ চিহ্ন নাই আপুনি কিন্তু অমিতাটো নিদিব তাতে অমৰ দিব পাৰে অমৰ কেনেকৈ দিব পুৰা মানে কনচেপ্টটো থাকিব লাগিব যে অমিতা কেনেকৈ হ'ল যেতিয়া স্বৰ চিহ্নই নাই অমৰ সেইটো এনেই শব্দটো দি দিছিলোঁ